Good morning guys, welcome to my new vlog. আজি ৰাতিপুৱা ঘৰৰ কাম বনবোৰ কৰিলোঁ। এইকেইদিন মই ব্লগ দিবই পৰা নাই কাৰণ ল'ৰাটো মানে গা বেয়া হৈ আছিলে যে মই সেইকাৰণে ব্লগ দিব পৰা নাই। তাৰ কোনো দিনাই মানে পৰীক্ষাৰ ওচৰত এনেকৈ জ্বৰ নহয়। এইবাৰহে তাৰ একদম এনেকুৱা বেয়াকৈ হ'ল নহয় জ্বৰ। 3টা পৰীক্ষা আছিলেই তাৰ, তেনেকৈ আকৌ জ্বৰ দৰৱ খুৱাওঁ, দৰৱ খাই অকণমান ভাল পায়, তেনেকৈয়ে স্কুল পঠিয়াইছোঁ। কিন্তু মই দুদিনমান স্কুল গ'লোঁ তাৰ লগত, নহ'লে আকৌ ছুটি দিয়া সময়তো বা কি হৈছে কি নাই অকণমান চিন্তা হৈ থাকে যে। গা পা ধুলোঁ, ধুই এতিয়া ৰ'দ অকণমান লৈছোঁ। ৰ'দ মানে তেনেকৈ লোৱা নাই, গৰম আহিলেই, বেছি ৰ'দত থাকিলে গৰমেই উঠি যায়। খোৱা বোৱা কৰিলোঁ, ব্ৰেকফাষ্ট। এতিয়া কাপোৰ এখিনি তিয়াই থোৱা আছে, সেইখিনি ধুব লাগিব। মায়ে মই ধুবগৈ লাগিব। সেই কাম কৰা মানুহগৰাকী অহাৰ কথা আছিলে, তাই এতিয়ালৈকে আহিয়ে পোৱাহি নাই। সেইটো কাৰণে মায়ে মই ধুম বুলি ভাবিছোঁ। আৰু এইকেইদিনটো গা চা বেয়া কাৰণে একো ময়ো ব্লগো দিয়া নাই। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু দিবলৈ ভাল হেৰি কৰি। ঘৰলৈ সেইটো এতিয়া যাম বুলি ভাবিছিলোঁ, তাৰপৰা আকৌ তাৰ 15 তাৰিখে আকৌ ৰিজাল্ট দিয়াৰ কথা আছে। সেইকাৰণে ৰিজাল্ট লৈহে যাম বুলি ভাবিছোঁ একেবাৰে। নহ'লে মানে আকৌ আহিব লাগিব, আকৌ যাব লাগিব। সেইটো কাৰণে মানে একেবাৰে আজৰি হৈ লৈ কিনে গ'লে ভাল হয় আৰু, সেইটো কাৰণে যোৱা নাই। বাকী এতিয়া দুপৰীয়া হ'ব হ'ল, কাপোৰখিনি পটাপট ধুই পখালি লওঁ। ধুই পখালি এতিয়া দুপৰীয়া আকৌ বনাবলৈ আকৌ ৰেডি কৰিবলৈ হ'লেই নহয়। আজিতো খাচী মাংস অনা হৈছিলে, খাচী মাংসখিনি এতিয়া কেনেকৈ বনাম আপোনালোকক দেখাম, চাই থাকিব। আৰু এতিয়া ল'ৰাটোতো আজি লাষ্ট এক্সাম হয়, সি আহি পাবহি হৈছে। এতিয়া মাংসটো কেনেকৈ বনাওঁ, আজি চব কাপোৰ কানি এইবোৰ চব ধুবলৈ তিয়াই থৈ দিলোঁ, তাই আজি নাহিলেই। এতিয়া মায়ে পূৰা ফচিছে। মই আকৌ ল'ৰাটো আহিব হ'ল যে মই ভাতত লাগিছোঁ। মই সেইকাৰণে কাপোৰ কানি নুধুলৈ মায়ে ক'লে কি মই ধুম, তুমি ভাত বনোৱাগৈ বুলি ক'লে। মই সেইকাৰণে ভাতত লাগিলোঁ। এইফালে এয়া খাচী মাংস অনা হৈছিলে, এয়া বস্তুকেইটা ৰেডি কৰি লৈছোঁ। সেইখিনি কেপচিকাম, আলু, তাৰপিছত এইফালে এইখিনি পিঁয়াজ এটা কাটি লৈছোঁ কটাকৈ, আৰু বাকীখিনি পেষ্ট বনাই লৈছোঁ। এইখিনি বিলাহী, এইখিনি ৰচুন আদা। ফাৰ্ষ্ট মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত বাকীখিনি কৰিম। ইয়াত এতিয়া ফাৰ্ষ্ট মই এইকেইটা দি দিছোঁ। তাৰপিছত অলপ চেনি দি দিছোঁ, খাবলৈ তেতিয়া ভাল হয়। এইকেইটা তেজপাত দি দিছোঁ। কটা পিঁয়াজখিনি দি দিছোঁ। এতিয়া ইয়াতে মই এনেকৈ মিক্স কৰি থোৱা সেইখিনি দি দিম। এতিয়া নিমখ দিছোঁ। এতিয়া সেই আদা নহৰুখিনি, পিচি থোৱা আদা নহৰুখিনি দি দিছোঁ। এতিয়া হালধি দি দিম। ইয়াত বিলাহীখিনি পেষ্ট কৰি থোৱা সেইখিনি ঢালি দিম। বিৰিয়ানী মছলা 1 চামুচ আৰু অলপ দি দিওঁ। ধনিয়া পাউডাৰ,
গৰম মছলা অলপ। ইয়াত অকণমান পানী দি দিব। এয়া তেলটো অকণমান যেতিয়া ওপৰলৈ হেৰি হৈ আহে, বিৰিঙি আহে, তাৰপিছত এতিয়া মাংসখিনি ঢালি দিলে হ'ব। এই মাংসখিনি দি দিলোঁ। ইয়াত কাটি থোৱা কেপচিকাম আৰু আলুখিনি এইখিনি দি দিওঁ। মই জোখমতে পানী দি দিলোঁ, বেছি নাই দিয়া। অকণমান গ্ৰেভি হৈ থাকিলে খাবলৈ ভাল হয়, সেইমতে মই পানী দি দিছোঁ। এতিয়া ঢাকনিখন মাৰি দিম আৰু 5টামান হুইচেল মৰাই দিলে হৈ যাব এইখিনি। আমাৰ ল'ৰাটো আহি পাই গ'লহি। আজি এক্সাম শেষ হ'ল নহয়, কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া কি কৰিবা? একো নকওঁ, এতিয়া নপঢ়োঁ, একোৱে নাই। একোৱে নাই, কৰিবলৈ একো নাই ন? যিমান মন যায় এতিয়া খেলি থাকিম। যিমান মন যায় ইমান খেলিবা। নহ'লে মই শান্তি নাপাওঁ। কেনেকুৱা লাগিলে আজি? ভাল। এক্সাম দি কেনেকুৱা লাগিলে? ভাল। ফূৰ্তিতে চাগে লিখি মেলি থৈ আহিছে নাই? এটা নিলিখিলা? ফূৰ্তিতে নিলিখিলা? ব'লা এতিয়া কাপোৰ কানি খুলিবা, ব'লা আকৌ। খোৱাৰ পৰা উঠিলোঁ, ভাতকেইটা খাই শুই দিছিলোঁ। এতিয়া সেই কাপোৰকেইটা ভৰাবলৈ আহিছোঁ। শুকালে আৰু অকণমান ডাঠ কাপোৰবোৰ, এই কমৰবোৰ অলপ শুকাবলৈ আছে। ল'ৰাটো আকৌ নুশুলে আজি। সি আকৌ ক'লে মই আজি নুশু বোলে। পৰীক্ষা চৰীক্ষা শেষ হ'ল, ময়ো সেইকাৰণে ইমান জোৰ নিদিলোঁ আৰু। নোখোৱা যদি নালাগে আৰু। সি সেইকাৰণে ভিতৰতে খেলি আছে আইতাকৰ ওচৰত গৈ। বাহিৰলৈ আহিবলৈ দিয়া নাই। অলপ বতাহ এটা মাৰি আছে যে, সেই আগৰটো মানে সেই বতাহটো পাওঁতে সি সেই বেমাৰ হ'ল। সেই খেলিছিলে মানে, চাইকেল চলালে, খুব বতাহত চাইকেল চলাই দিলে। একদম বুকুত কফ বহি গ'ল যে, কাহ চৰ্দি জ্বৰ গোটেইকেইটাই পালে মানে। এতিয়া সেইকাৰণে নাই দিয়া, একদম পূৰা একদম বতাহ মাৰি আছে। চাওকচোন বাঢ়নিখিনি কেনেকৈ লৰিছে, সেইকাৰণে ওলাবলৈ নাই দিয়া। আজি একদম মোক কৈছে হালা কৰি নাথাকিবা, আজি মোক গালিও নিদিবা বোলে। মই সেইকাৰণে গালি দিয়া নাই, যি কৰা কৰি থাকা আৰু আজি মুঠতে। সদায় পঢ়োঁতে ল'ৰা ছোৱালী সঁচাকৈ একদম আজৰি নোপোৱা নিচিনা হয় মানে। ইংলিছ স্কুলত দিলে মানে তেনেকুৱাই হয়, একেবাৰে আজৰি নোহোৱা নিচিনা হয়। ইটোৰ পিছত সিটো পৰীক্ষা, ইটোৰ পিছত সিটো পৰীক্ষা, পৰীক্ষা হৈ থাকে মানে। পৰীক্ষা পৰা ৰেহাই নাপায় সিহঁতি। ক্লাছ 1 মাহ 1.5 মাহমান ক্লাছ হয়হে, আকৌ এক্সামৰ ষ্টাৰ্ট কৰিবলৈ হয়েই আৰু। এই ক্লাছ টেষ্ট, এই আকৌ ইউনিট টেষ্ট, হাফ ইয়াৰলি, মানে চিৰিয়েলি হৈয়ে থাকে আৰু মানে তেনেকুৱা। এতিয়া সেইকাৰণে এইকেইদিন যিমানকেইদিন থাকে অকণমান শান্তিয়ে থাকক। আকৌ এপ্ৰিলৰ 2-3 তাৰিখৰ পৰা মানে আকৌ স্কুল ষ্টাৰ্ট হ'বই। কিতাপখিনি দিয়া মাত্ৰকৈ আকৌ পঢ়িবলৈ হয়েই। সেইটো কাৰণে এইকেইটা দিন যিমানকেইদিন থাকে অকণমান শান্তিয়ে থাকক। মই সেইকাৰণে একো কোৱা নাই আৰু তাক। যি খেলা খেলি থাকা, তাক সেইকাৰণে একো কোৱা নাই মই। এয়া মায়ে এতিয়া জাবৰখিনি জ্বলাবলৈ লৈছে। গছজোপাত ইমান ফুল ফুলিছে চাওকচোন। চব গোটেই গছজোপা একদম ফুলে ভৰ্তি হৈছে। এইজোপাত আকৌ এইবাৰহে ফুল ফুলিছে। এইজোপাও সেই চাপৰতে লাগে। এইজোপাত ইমান ধুনীয়াকৈ লাগিছে। পৰিবা
পৰি যাবা। গোটেই বাঁহখিনি মাজত একেবাৰে টেঙেচিয়ে গোটেই ভৰ্তি। এইখিনি জ্বলালোঁ, এইখিনি এতিয়া জ্বলাব লাগিব। সেইদিনাখন এইখিনি বনখিনি গোটেই কাম কৰা মানুহগৰাকী আহিছিলে, এতিয়া সেই তাই একদম গোটেইখন চুচি মেলি হেৰি কৰি থৈ গ'ল। এইফালে আকৌ এইখিনি হালধি দিয়া আছে যে গোটেই টেঙেচিয়ে ভৰ্তি। এইখিনি এতিয়া হেৰি কৰিব লাগিব, জ্বলাব লাগিব। ডালিয়া ফুলখিনি ইমান ধুনীয়া ফুলিছে, আপোনালোকক দেখাইছোঁ ৰ'বচোন। ইমান মজা ফুলিছে। আহা, পৰি যাবা, আহা। এবাৰ ৰংটো চব ইমান ধুনীয়া, একদম অৰেঞ্জ হোৱাইট তেনেকুৱা। এইকেইটা এতিয়া ফুলিব আৰু এইকেইটা হোৱাইট কালাৰে হ'ব নেকি। এইটো কালাৰটো আকৌ একদম ইমান ধুনীয়া হৈছে। কেমেৰাত খালি ধৰিব পৰা নাই, পূৰা লাল একদম, পূৰা ৰঙা। এইটো একদম অলপ চকলেট টাইপৰো হয়। এইটো সেই তেনেকুৱা অৰেঞ্জ আৰু হোৱাইট। এইকেইটা ডাঠ পিংক কালাৰ। এইটো দেখাইছিলোঁ, এইটো অলপ মৰিছেগৈ আৰু। এইফালে য়েল্ল' ফুলকেইপাহো ধুনীয়াকৈ ফুলিলে। এইকেইটা এইটো পিংককেইটা দেখাইছিলোঁ। এইকেইপাহো পিংক ধুনীয়াকৈ ফুলিলে। ইমান ধুনীয়া লাগিছে দেখিবলৈ। 3 পাহ লাগি আছে। আমাৰ ল'ৰাটো এতিয়া পৰীক্ষা চৰীক্ষা শেষ হ'ল আৰু কি কৰিব আৰু, সেইকাৰণে কাপোৰকেইটাকে ভৰাইছে আৰু। এই টুপিটো নিনিলা যে, শুকালে নাই টুপিটো? দিয়া দিয়া দিয়া, এইফালে মেলিব লাগিব দিয়া। সেইটো শুকালে নে? সেইখিনি তুমি নমাব নালাগে দেই, সামৰিব নালাগে। মই সামৰি এইখিনিত সেই আমলৰি লাগি আছে যে গোটেই, দেখিছানে? ৰছীডালত আমলৰি আছে, সেইটো কাৰণে তুমি নালাগে, তোমাক কামুৰিব দেই। দিয়া নপৰে, মই ধৰিলোঁ, যোৱা। শুকালে নে? অঁ, আনা। কাম বনবোৰ কৰিলোঁ, কৰি আজৰি হ'লোঁ। এতিয়া সেই প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। ইমান জোৰছে ভোক লাগিছে, সেই আপেল কাটি লৈছোঁ, আপেল খাইছোঁ। তো গাইজ, প্ৰাৰ্থনা কৰি আজৰি হ'লোঁ। ল'ৰাটোকো এতিয়া খাবলৈ দিলোঁ, সি খাই আছে। আৰু অথনি কাপোৰখিনি যে জাপিছিলে সেই কাপোৰখিনি মানে মই এতিয়া আকৌ মই ঠিক ঠাক কৰি থৈছোঁ ভিতৰত। আকৌ আজি চোফা এইবোৰ একো নাই পৰা, তেনেকৈ থৈ দিছোঁ। এইফালে তেনেকৈ থৈ দিছোঁ। কাইলৈ মানে ঘৰ চৰ চাফা কৰি লৈ আকৌ কাইলৈখিনি পাৰি দিম। বিহুলৈ আৰু নুধুলেও হ'ব আৰু, একেবাৰে ধুই দিলোঁ আৰু। সেইকাৰণে মানে মই ধোৱা নাই, খালি মায়ে ধুলে আজি। মোৰ মানে অকণমান দেৰি হ'ল যে, মই ভাত বনাবলৈ লাগিলোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা পালে কমেণ্টত জনাব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।